শ্বট লৈ আছে চবেই। নমস্কাৰ। আৰু আজি মই আছোঁ বিশ্বনাথ চাৰিআলি জনজি, এইটো পিকনিক স্পট হয় আৰু ইয়ালৈ আহিছোঁ শ্বৰ্ট ফিল্মৰ কাম এটাত। মই দেখুৱাম আমি শ্বৰ্ট ফিল্মৰ শ্বুটিং কেনেকৈ কৰোঁ, তো চাই থাকক আমি কৰা কামখিনি কেনেকুৱা লাগিলে জনাব চাই পেলাই। পৰিৱেশ এটা আৰু এয়া চব ৰেডি হৈ আছে, খানা বনি আছে, আমাৰ চব ৰেডি হৈ আছে আৰু শ্বুটিং এতিয়া ষ্টাৰ্ট হ'ব আৰু আমাৰ। আমি লোকেশ্যন চাই আছোঁ, য'ত আমাৰ আৰম্ভ হ'ব। কেমেৰা ঠিক কৰি আছোঁ, টিম ৰেডি হৈ আছে আমাৰ শ্বট ল'বলৈ। এইফালে অজয় দাই মেকআপ কৰি আছে, অজয় দাই মেকআপ কৰি আছে। আৰু এইফালে আমাৰ খানা বনি আছে আৰু আমি ৰেডি হৈ গ'লোঁ কেমেৰা ঠিক কৰি পেলাই। আমাৰ ছেটআপ এটি নাৰিকল ভাঙি আমাৰ আজি মূৰত ভাগ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আপুনি চেণ্ডেলযোৰ খুলি লওক, ৰ'ব নাভাঙিব, এইটো দুধটো জ্বলাই লোৱা। ভূমি স্পৰ্শ কৰক। এয়া আমাৰ ডাঙৰীয়াই আমাৰ শুভ মুহূৰ্ত কৰিবলৈ আগবাঢ়িছে, বৰলি ৰংহাং ডাঙৰীয়াই। আৰু সকলোৱে উদিত বৰা সকলোৱে আশীৰ্বাদ কৰিব আৰু অংকুৰ বৰুৱা সকলোৱে আশীৰ্বাদ কৰিব আমাৰ অনুষ্ঠানটো যাতে সফলভাৱে পৰিসমাপ্তি হয়। ধন্যবাদ। আমাৰ শ্বুটিং চলি আছে, বেন বাজি গৈছে চবৰে, টিকা ফটা ৰ'দ এতিয়া। আৰু এয়া আবার ৰেডি কৰাই আছে আৰু শ্বট লৈ আছে চবেই। এতিয়া আৰু আমাৰ খোৱা সময় হৈছে, এতিয়া খাবলৈ গৈ আছে আমি। পিলাই আছে এক্টিং কৰি, এক্টৰো হয়, এতিয়া ভাতো বিলাই আছে। আমাৰ খানা খাই হৈ গ'ল, এতিয়া আকৌ শ্বুটিং আৰম্ভ হ'ব। ৰ'দ নাই, এইখন পংকজ আমাৰ ড্ৰোন উৰাই আছে। নমাই দিম চাউল পংকজ। চাওঁ কি ভিউ পাইছে চাওঁ, সেইটো ভিউ পাই আছে। আমাৰ কাম চেছ হৈ গ'ল আজি, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।